আজি আমি এফালে যাম। সেই জেগাটোৰ নাম হৈছে দিচাংমুখ, আমাৰ শিৱসাগৰৰ ওচৰতে আছে। এতিয়া বাজিছে 9টা বাজিছে। আমি এতিয়া লগৰ কেইটামানৰ ওচৰলৈ যাম, তাহাঁতৰ লগতে আমি যামগৈ দিচাংমুখলৈ পিকনিক এটা খাবলৈ, লাষ্ট বুলি আৰু এক্সামৰ আগত। চ' চি ইউ চুন গাইজ। আমি লগৰকেইটাৰ ওচৰ পাইছোঁহি। এতিয়া মুখৰ আগতে লগৰকেইটা আছে, মই দেখাই আছোঁ অলপ পিছত, ৰ'ব। আমাৰ লগৰ দুটা ল'ৰা হেৰাই গৈছিলে, এতিয়া আমাৰ পিছে পিছে আহি পাইছেহি, সেইকাৰণে আকৌ আমি যাত্ৰা আৰম্ভ কৰিছোঁ। পিছফালে আছে, মই দেখাই আছোঁ অলপ পিছত। ত' লেটছ বিগিন আৱাৰ জাৰ্ণি। চ' লেটছ গো গাইজ। দিচাংমুখৰ বজাৰখন ইয়াতে সেইফালে ন। কেতিয়া, কোনটো টাইমত হয় দিচাং ফেষ্টিভেল? জানুৱাৰী ফেব্ৰুৱাৰী মানতে হয় নেকি? এতিয়া নেকি? চ' দিচাং ফেষ্টিভেল হয় এইফালে, জানুৱাৰী ফেব্ৰুৱাৰী মানত হয়। এইডোখৰত হয় নাই বাৰু? এই ঘৰবোৰ ইমান মুকলি জেগা দেখিছে, ভাল লাগে। এতিয়া আমাৰ লগৰকেইটা পোৱাহিয়ে নাই, আমি বহুত সোনকালে পালোহি মোৰ হিচাপত। এতিয়া তাহাঁতক ৰাস্তা দেখাবলৈ গৈ আছোঁ আৰু। এইখন বজাৰখন, ইয়াত কিছুমান বস্তু বিকে, যেনে গৰু বা কিবাকিবি এইবোৰ দেখিছে। তাৰপাছত আৰু ইয়াতে দিচাং ফেষ্টিভেলো হয়, এইটো দেখিছে, দিচাংমুখ মাছৰ বজাৰ লিখা আছে ওপৰত। আৰু এই যে ফিল্ডখন, ইয়াতে হয় দিচাং ফেষ্টিভেল। বহুত ডাঙৰ ফিল্ড এখন, দেখাইছিলোঁ অলপ আগতে। মানুহবোৰ আহি গ'ল, এইজন আৰু সেই দুজন। এতিয়া আমি যাওঁ। এইখন ফিল্ডখন, এইখন নদীখন দিচাং নদী। লাহে ধীৰে পামগৈ আৰু এইখন বহুত ডাঙৰটো হয়, চবেই জানে। আৰু নাৱত যাব লাগিব এতিয়া। আপোনালোকক নাৱৰ যাত্ৰাও দেখুৱাম, চাই থাকিব, স্কিপ নকৰিব ভিডিঅ'টো। এইবোৰ আমি লগৰবোৰ ৰখিছোঁ এতিয়া, টোটেল 6জন মোৰ লগত। এইকেইজন পালেহি, এইজন এইজন সেয়া কেইজন লগৰকেইজন টোটেল মোৰ সৈতে 6জন আছে, আৰু তাত এজন আছে। আমি তালৈ গৈ আছোঁ নাৱত, অলপ পিছত মই যাত্ৰাটো দেখুৱাম। চ' এতিয়া আমি নাৱৰ টিকেট ল'বলৈ গৈ আছোঁ, এজন সুদীপ্ত আৰু মই গৈ আছোঁ। এতিয়া যাম, এতিয়া ব'লা টিকেট ল'মগৈ, নাৱৰ টিকেট। এইবোৰ হৈছে টিকেট লোৱা জেগা। ইয়াত এইখন দলং বনাই আছে দেখিছে, আৰু সেইখন নাও, ইয়াত মানুহবোৰ ৰৈ আছে। টিকেট ল'মগৈ আমি এওঁলোকৰ পৰা। আমাৰ লগৰজনে তাৰ নাম ক'বলৈ কৈছে, নাজানো কেলে। তো মই আজিলৈকে ইয়াত আহি পোৱা নাই, জীৱনত আহি পোৱা নাই। শিৱসাগৰৰে মানুহ, তথাপিও আহি পোৱা নাই। আজি আহিছোঁ, লগৰবোৰ মোৰ আচৰিত হৈ গৈছে মই নাই অহা বুলি শুনি পেলাই। এতিয়া পাৰ হওঁ আৰু লাহে ধীৰে এই নৈখন। আপোনালোকক বস্তু এটা দেখাইছোঁ, বস্তু মানে কিনো, ইয়াত দলং এখন বনাই আছে, কাৰণ এতিয়া যাত্ৰা এই নাৱতে হৈ আছে। গাড়ী চাড়ী বাইক চব নাৱতে নি আছে এতিয়া, সেইকাৰণে ইয়াত দলং এখন বনাই আছে। এইখন চক হ'বগৈ আৰু লাহে ধীৰে দলংখন বনাই, তেতিয়া আমি ডাইৰেক্ট দলঙেদি যাব পাৰিম, নাৱৰ প্ৰয়োজন নহয় তেতিয়া। এতিয়া নাৱতে যাব লাগিব আৰু আমি এতিয়া। মই জাৰ্ণিটো দেখুৱাম নাৱৰ, চাই থাকিব। এইখন নাও পালেহি, আমি ইয়াতে যাব লাগিব, লাহে ধীৰে চাই থাকিব। চক বাইকবোৰ লাহে ধীৰে নমাই আছে, স্কুটিবোৰ নমাই আছে, ইটো পাৰৰ পৰা ইটো পাৰলৈ আহি আছে। এতিয়া আমি এইবোৰ উঠাম, আমাৰ লগৰ বাইক বা স্কুটিখন তাৰলৈ, তাৰপিছত আমি ইটোৰ পৰা পাম। এইখন এতিয়া উঠাই আছে।
বি কেয়াৰফুল চ' উঠি গ'ল বুলেটখন এতিয়া স্কুটিখন চিধা আছে মানে তুমি নামি লোৱা নেকি সিমান্ত ভাল হ'ব চিধা কৰ তো এইখনো উঠি গ'ল চব উঠিলে মই উঠোঁ আৰু এইখনত লাহে ধীৰে উঠিছোঁ এতিয়া নাই সাঁতুৰি পাৰ নহয় বোলো এতিয়া নাৱত উঠিছোঁ আৰু তো আমি উঠিলোঁ নাৱত এইজন মানুহ আমি পাৰ হ'ম এতিয়া চাই থাকিব এতিয়া নাওখন মুভ কৰিছে চক আমি পাৰত আছিলোঁ এতিয়া লাহে ধীৰে আমি গৈ আছোঁ আগলৈ দেখিছে আপোনালোকে এইজনে এখন এই ৰছীডাল টানি আমাক নি আছে আপুনি ৰছীডাল দেখিছে চাগে আপোনালোকে সেইজন মানুহজন যোনজনে আমাক নিছে ফুটে ঠেলি নি আছে আমাক এইখন দলংখন আমি আগলৈ গৈ আছোঁ ৰ'বা পিছফালে আমি ইমান দূৰ পালোহি পাৰৰ পৰা দেখিছে সেইজন আমাৰ লগৰজন শান্তিৰে বহি আছে সেইজন হাই কৈছে দেখিছে সেইজন এইজনে আৰু এজনে আছে ৰৈ আছে আমালে এতিয়া আমি পাৰ পাইছোহি লাহে ধীৰে আমি পাৰ পালোহি চক পতককে পালোহি এইজন নাওখনৰ ড্ৰাইভাৰজন পাৰ পালোহি আৰু লাহে ধীৰে আৰু কেতিয়া পালোহি সেইটো গমেই নাপাওঁ কাৰণ গতি ধৰিব নোৱাৰি এই নাওখনৰ গম পোৱা নাই পঢ়িছিলোঁ বুলি চাইন্সত কি পঢ়িছিলোঁ কেলে এনেকৈ যে নামো নেকি মই নামি দিলোঁ এইকেইজনে নমাব এতিয়া পালোহি আমি পাৰ ইমান ডোখৰ পাৰ হৈ আহিলোঁ এইখন দলং বনাই আছে এইবোৰ জেগা ধুনীয়া জেগা এতিয়া মানুহবোৰ পাৰ হ'ব এইজনা পাৰ হ'ব আমিও লাহে ধীৰে পাৰ হৈ দিম পাৰ হোৱা হৈ গ'ল ইয়াৰ পৰা নামিলোঁ এতিয়া আমি গৈ আছোঁ বলক স্কিপ কৰিবা কৰিম ক'ত গ'ল এইকেইটা মোৰ নেকি ৰ'বা ব'লা ট্ৰিপল হৈ পেলাই গৈ আছোঁ এই তিনিজন কাৰণ ডুব নাই বানা ন তুমি নাই বানাব তুমি পালা নি নাই অঁ ব'লা চ' আমাৰ বাই চান্স এই মাটিখিনিতে কিবা কি হৈ গৈছিলে বাদ দিয়া এইবোৰ একো নাই ব'লা গৈ আছোঁ এতিয়াও ৰখি আছে চলিছে নে লাডু অঁ কিবা এটা হ'ল এখন ষ্টাৰ্ট নোহোৱা হ'ল জানো আৰু something happened to this scooty আৰু 1.5 কিলোমিটাৰ যাবলৈ আছে আমি ৰাস্তাত আছোঁ এতিয়া মই দেখাই আছোঁ হ'ল ব'লা এইজনা গ'ল এই দুজনাও গ'ল আৰু সেই দুজনা আহি আছে
ইয়াৰ পৰা বোলে আৰু 1.5 কিলোমিটাৰ আছে য'লৈ আমি গৈ আছোঁ পামগৈ আৰু লাহেকৈ চাই থাকিব পাইছেহি এই 3টা আছে মুঠতে কেইটা আছে 1 2 3 4 5 টোটেল 7টা আছে আমি ইয়াত এতিয়া 5টা আছোঁ আৰু 2জন আহি আছে পিছফালে তো তেওঁলোকলৈ ৰ'লোঁ আহি লগে লগে আমি একেলগে গৈ থাকিম মই দেখাই আছোঁ চাই দিম 2জন আহি আছে দেখিছে চাগে তুমি যাত্ৰা আৰম্ভ কৰিলোঁ এইকেইজন আহি পালেহি এইকেইজনো আছে এতিয়া আমি গৈ আছোঁ আমি পালোহি নেকি হয়তো ঘৰ কেম্পটো আমাৰ হয়তো ঘৰটো আমাৰ কেম্প হয় চব পালোহি এতিয়া আমি এতিয়া চাংঘৰটোলৈ যাম তাত কিবা এটা খাম তাৰপাছত আমি যামগৈ নাও বেছিকৈ লাগিব এজনে কিবা এটা কৈ আছে হাই কৈ দিয়া এবাৰ তুমি হাই ক'ব লাগে আগতেও ইয়ালৈ আহিছে কৈছে দিচাং ফেষ্টিভেল পাতে সেইকাৰণে জেগাটো দেখাইছিলো দিচাং ফেষ্টিভেলৰ জেগাডোখৰ দেখুৱাইছিলোঁ এজনৰ আগতেও আহিছে পাতে কৈছিলে অৰিন্দমে দেখিছে মানে দেখুৱাইছিলে জেগাটো খালি এইফালে অহা নাই এইফালে একে নতুন জেগা নিজানটো নিজানেই আৰু কিমান বহুত ডাঙৰ জেগা মুকলি আৰু তাত এটা চাংঘৰ আছে তাত গৈ পেলাই আমি খামগৈ হয়তো চাংঘৰটো ইয়াত এডাল ৱায়াৰ টাইপৰ কিবা এডাল আছে সেইডাল আমি পাৰ হ'ব লাগিব চবেই পাৰ হ'ল মই লাহে ধীৰে হ'ম আৰু চাই দিব সেইবোৰ খেতি হৈছে কিছুমান কিহৰ খেতি ভালকৈতো দেখা নাই কিন্তু হয় আৰু কিছুমান খেতি এতিয়া মানুহবোৰ গৈ আছে ময়ো জইন কৰোঁ আৰু সিহঁতৰ লগতে ব'লক হা বাম খেতি এয়া ইমানটো নাজানো মুঠতে নামটো হৈছে বাম খেতি কিছুমান বস্তুৰ খেতি কৰিছে আৰু ইয়াত আলু বা কিবাকিবি মানুহ এটাক সুধিলে গম পাম বাৰু পৰ্যটক এতিয়া সুধি আছোঁ ৰ'ব হয় কিজন আমাৰ জেগাডোখৰ এইডোখৰ দেখিছে চাগে চাংঘৰটো পূৰা ট্ৰেডিশ্যনেল খোৱা বোৱা হ'ব এইবাৰ মানে সেইকাৰণে ইয়ালৈ আহিছোঁ ব'লক চক গোটেই জেগাটো চক হা 360 ভিউ এটা দেখাই দিছোঁ মানে দি দিছোঁ চাই দিব এইটো জেগাডোখৰ গোটেই বহুত বেছি ডাঙৰ জেগা মানে আৰু এইজনে কিবা এটা দেখাবলৈ আহিছে কি হ'ল এইটো চাংঘৰ যদি কোনোবাই দেখা নাই চাই লওক এনেকুৱা দৌৰ মাৰি অহাটো কাটি দিব লাগে বোলে বেয়া ভাল এইবোৰ খেতি হয় কিছুমান বাম খেতি নে কিবা বুলি কয় আৰু এইবোৰ কিবা কি বস্তুৰ খেতি কৰিছে সৰিয়হৰ খেতি বোলে চিয়'ৰ এইবোৰ ৰঙা জেগাবোৰ দেখিছোঁ কিবা এই ৰঙা এইবোৰ কি হয় চাই আহোঁগৈ ব'লক আমি এইবোৰ হয় কি এই কাটিমেই আকৌ এনেও এইবোৰ চব খেতি হৈছে ইয়াত নাই এইবোৰ চব খেতি হৈছে বহুত বিভিন্ন ধৰণৰ খেতি ইয়াত কি কৰিবা এয়া এওঁ উঠিছে চাংঘৰত মই মাৰিম দিম উঠিম আৰু উঠা কেনেকুৱা চাংঘৰটো দেখাই আছোঁ অলপ চাংঘৰৰ ওপৰত এইটো চিৰি নিচিনা কিবা এটা এইটোৰ পৰা উঠি যাম মই উঠি যাওঁতে দেখাই আছোঁ আৰু কেনেকুৱা লাগে উঠি পেলাই মই চিৰিকেইটা দেখাম ৰ'ব চাই দিওঁ মই উঠিলোঁ এইকেইজন মানুহবোৰ আমাৰ মোৰ ঘৰলৈ লৈ আহিছোঁ এটা চবকে এওঁৰ ঘৰ এইটো এতিয়া আমি ইয়াত বহিম আৰু লাহে এজন কি কৰিবলৈ কৈছে সংঘৰ্ষ কৰিব এইখন নিদিয়া কথা বেয়া হৈ যাব তোমাৰ দুখন হাত ডাইৰেক্ট নাইকিয়া হৈ যাব আৰু যোনে যোনে ছাবস্ক্ৰাইব নকৰে তেওঁলোকৰ ডিঙি এখন চেছ হৈ যাব শুনিছে নহয় ছাবস্ক্ৰাইব কৰি যাব আৰু লাইক কমেণ্ট নকৰিলে এখন তুমি মোক ৰাখি থৈছা মানুহ মানে ভিউটো চাংঘৰটোৰ পৰা ভিউটো এনেকুৱা এজন আহি আছে বাঘৰ চিকাৰ কৰিবগৈ কোনোবা চ'লাৰ পেনেলটো তাৰপাছত এইবোৰ খেতি আৰু এয়া মজা জেগা আৰু থাকিবলৈ
এই পিকনিকটো হৈ গ'ল, ভাতটো বনোৱা হৈ গ'ল, খোৱা হৈ গ'ল মোৰ। এতিয়া লগৰবোৰে খাই আছে এইসকল, আৰু খাই পেলাই এতিয়া যাম আৰু য'লৈ য'ৰ পৰা আহিছিল তালৈ যাম। লাহে লাহে যাম আৰু মানে এতিয়া এইকেইটা গৈ আছে মানে এফালে ফটো চটো মাৰিম আমি। তাৰপাছত এইকেইজন আহি আছে আৰু সৈজন এজন বস্তু পেলাবলৈ যাবলৈ ওলাইছোঁ। আমি ৰেডি আৰু যাবলৈ। টাটা বাই বাই। ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়া চবে। ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা আৰু মনিটাইজেশ্যন মোৰ নাম্বাৰটো নিলে চবে ধৰি লৈ মাৰিবা। হয় হয়, টাটা টাটা।